আমি এতিয়া গৈ আছোঁ সেইখন বিখ্যাত গাঁৱলৈ, যিখন গাঁও অসমৰ ভিতৰত সকলোতকৈ পৰিষ্কাৰ গাঁও। সকলোকে স্বাগতম ৰাংচাপাৰা। এই গাঁওখনৰ ৰাস্তা ইমান পৰিষ্কাৰ, যাৰ কাৰণে এই গাঁওখনক ক্লিনেষ্ট ভিলেজ বুলি কোৱা হৈছে। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে আমাৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম। আজি আমি আপোনালোকক দেখুৱাম ৰাংচাপাৰা সকলোতকৈ ধুনীয়া ভিলেজখন। আৰু যিহেতু কৰোণাৰ ছিজন, এতিয়া লকডাউনৰ কথা, ভয় লাগিছে। আৰু এইটো নতুন মাস্ক কিনি আনিলোঁ। মাস্কটো কম্পালচাৰী হৈ গৈছে ন, সেইকাৰণে মাস্ক নিপিন্ধিলে হেনো 1000 টকা ফাইন আছে। সেইকাৰণে কিনি আনিলোঁ মাস্কটো 30 টকা। লাগে যদি কৰোণা চৰোণা মোৰ গাত, এই গাভৰু বয়সতে মৰিব মন নাই, সেইকাৰণে মাস্কটো পিন্ধি ল'লোঁ। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো চাওক শেষলৈকে। আৰু ইয়াত দেখিছে আপোনালোকে, এই গাঁওখনৰ প্ৰত্যেকজন মানুহৰ ঘৰত ফুলৰ বাগিচা আছে। আৰু এইখন নতুনকৈ বনাই আছে, কমপ্লিট হোৱা নাই, কাম চলি আছে এতিয়া, সজাই আছে ধুনীয়াকৈ। আহিব আপোনালোকে এবাৰ চাবলৈ ৰাংচাপাৰা, অসমৰ ভিতৰত থকা সুন্দৰ আৰু পৰিষ্কাৰ গাঁওখন। এইবিলাক হৈছে বাঁহ, কিন্তু আমাৰ বাঁহৰ বাৰীবিলাক কেনেকুৱা হৈ থাকে, বাঁহৰ পাতেৰে ভৰি থাকে। কিন্তু ইয়াতে চোৱাচোন, ইমান ধুনীয়াকৈ পৰিষ্কাৰকৈ ৰাখিছে।
হ'ল এতিয়া আমি যাওঁ ঘৰলৈ হৈ গ'ল বহুত ঘূৰিলোঁ মস্তি কৰিলোঁ আৰু এতিয়া যাওঁ ঘৰলৈ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব